হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' বনাব লৈছোঁ। বহুত দিন মই ভিডিঅ' আপোনালোকক দিয়া নাছিলোঁ, কাৰণ বহুত ব্যস্ততা আছিলোঁ, ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি অকণমান বেলেগকৈ ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। মানে আজি যাব ওলাইছোঁ এঠাইলৈ। ক'ত যাওঁ আপোনালোকক অলপ দেৰিকৈ কৈ আছোঁ। এতিয়া মই ওলাই ৰেডি, আপোনালোকক দেখুৱাম অলপ পিছত মই কি পিন্ধিছোঁ। আৰু এতিয়া 2টাই বাজে, আমাৰ যোৱা দেৰি হ'ব। আৰু ক'ত যাওঁ আপোনালোকক কৈয়ে দিওঁ। আজি আমাৰ আছে বিয়া গীত কম্পিটিশ্যন। আগৰ ভিডিঅ'ত আপোনালোকে চাইছিল, সেইটো ভিডিঅ'ত বহুত মৰম দিছে, আৰু তেনেকৈ যাতে এইটো মৰম দিয়ে। আৰু হঠাতে গম পাইছোঁ, ৰাতিপুৱা খবৰ পাইছোঁ 8টামান বজাত, যাতে তাতে যে বিয়াৰ গীত আছে গম পোৱা নাছিলোঁ। হঠাতে গম পালোঁ আৰু 12টামানত ৰিহাৰ্চেল কৰিছোঁ আৰু এতিয়া যাব ওলাইছোঁ। গতিকে আশীৰ্বাদ কৰিব। হঠাতে আমি ৰিহাৰ্চেল কৰি যাব ওলাইছোঁ, যাতে ভগৱানে আমাক চাই। আমি যাম গন্ধিয়াত আজি কিবা আছে, কিন্তু ভালকৈ এতিয়া গম পোৱা নাই। তাতে আপোনালোকক কৈ দিম। হঠাতে হ'ল যিহেতু ভিডিঅ'টো অলপ দেৰিকৈ বনালোঁ। ৰিহাৰ্চেলকো গ'লোঁ, মন্দিৰ গ'লোঁ, সেইকাৰণে ভিডিঅ' বনাব নহ'ল। আৰু তাতো এটা ধুনীয়া মন্দিৰ আছে, আপোনালোকক দেখুৱাই দিম। আৰু আমাৰ গান গোৱা সকলোকে দেখুৱাই দিম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। আমি গৈ আছোঁ, গাড়ীত উঠিব। এয়া আমাৰ পাৰ্টি চব। বিহুৰ বতৰত আজি গান গাব যাব ওলাইছোঁ। গতিকে কেনেকুৱা হয় আপোনালোকে চাব। ভিডিঅ'টো বহুত বতাহ দিছে, আমি এতিয়া গাড়ীত উঠো আৰু বাকী দেখুৱাইছোঁ। ভিতৰত যাওঁ, সেৱা কৰিব। ইমান ধুনীয়া, মজা লাগিছে মন্দিৰটো। নৱগ্ৰহ মন্দিৰ এয়া। হঠাতে আমাৰ ঠিক হ'ল। কেনেকুৱা লাগিছে? ভয় লাগিছে। হঠাতে তাৰমানে আমাৰ ৰিহাৰ্চেল হোৱাই নাই, আমি শুনিছোঁ আৰু আহিছোঁ। হঠাতে গম পাইছোঁ, নাজানো কি হয়। নৱগ্ৰহ বাবাক সেৱা কৰি লৈছোঁ আৰু চাওক কিমান ভাল লাগে মন্দিৰটোত আহি। চেলফি ল'লি, চেলফি। এইবাৰ আমি গাম, এইটো গোৱাৰ পিছত আমি গাম। আমি ৰেডি, কিন্তু ভিতৰত ভয়ো লাগি আছে বাৰু, নাজানো কি হয়। গতিকে চাই থাকক আপোনালোকে গানটো কেনেকুৱা হয় আমাৰ।
mời cháu kìa. Đó, đúng rồi mời cháu. Đây, mời cháu.
প্ৰতিহত মৰো নাকৰ কাঠি খুলি দিয়া বৰ দুখ পালো নাকৰ কাঠি খুলি দিয়া বৰ দুখ পালো উৰুলি জকাৰ দিয়াহে আয়তি ঐ ৰাম হৈ গলা মাই দিয়াহে আকচৰ সতিয়াই দিয়াহে আয়তি ঐ ৰাম মোৰ কইনা ঘৰলৈ নিয়াহে ইয়াত ভঠেলি উৎসৱ হৈছে তাৰে বিয়া গীত কম্পিটিশ্যন পাতিছে এয়া ভঠেলি উৎসৱৰ কিবা কৰিছে ইয়াত আমি গৈ আছো এতিয়ালৈকে মানে সঘনা কৰা নাই কি পাইছো এই চাওকচোন হাতে গৈছে গাড়ী নাই আমি আকৌ এতিয়া 9জন আহিছো উপায় নাই গান গোৱাৰ অৱস্থা পাঠিকাৰ বহুত খং উঠিছে সেই আৰু এটা বজাৰ পৰা ৰখি ৰখি এয়া অৱস্থা আৰু শুনি গ'লে আৰু ভাল লাগিলে কিন্তু নাই বহুত দেৰি হ'ব মানে গুচি আহিলো 9টা গতিকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো দিয়ক আমি ঘৰত অহাৰ পিছতে গম পাইছোঁ যে আমি ছেকেণ্ড প্ৰাইজটো পাইছোঁ ফাৰ্ষ্টটো নাপালোঁ কিবা এটা ভুলৰ কাৰণে হ'লেও ভাল লাগিছে হঠাতে গোৱাৰ পিছত পাইছোঁ গতিকে যদি ভাল লাগিল চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই।